हेलो गाइस गुड आफ्टरनुन। तो कि खबर आपलोकर आशा करूँ सकलोৱে भाले আছে। तो गाइस আজি এইটো মোৰ ফাৰ্ষ্ট ব্লগ। আপোনালোকে হয়তো চাই ঘুমাই পাইছে। ব্লগ চেনেল মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মই এটা ব্লগ চেনেল খুলিম বুলি। চ' ফাইনেলি আজি খুলি ল'লোঁ মই। তো ব্লগ বনাবলৈ হ'লে তিনিটা বস্তুৰ প্ৰয়োজন হয়। সেইকেইটা হ'ল মাইক, ট্ৰাইপড আৰু এটা ভাল কেমেৰা। এই তিনিটা বস্তুৰ ভিতৰত মোৰ লগত এটা বস্তুও নাই, জাষ্ট এটা মোবাইল আছে। সেই মোবাইলেদি মই ভিডিঅ' বনাই আছোঁ আৰু মোৰ এইটো ফাৰ্ষ্ট ব্লগ। আপোনালোকে হয়তো মানে ভাবিব পাৰে যে মানে কিবা জাগা বা ঠাই দেখুওৱা নাই। এইটো মোৰ ফাৰ্ষ্ট ব্লগ কাৰণে মই ঘৰৰ চোতালতে ভিডিঅ' বনাই আছোঁ। ইয়াত চাওক, নেক্সট ব্লগত আপোনালোকে মানে ভাল ভাল ঠাই চাব পাৰিব। চ' মোৰ ব্লগ চেনেল খোলাৰ উদ্দেশ্য হ'ল মানে নতুন নতুন জেগা বা নতুন নতুন ঠাইত ঘূৰি ফুৰি মোক ভাল লাগে। সেইটো কাৰণে ভাবিলোঁ যে মই ব্লগ চেনেল খুলি লওঁ, যাতে আপোনালোকৰো মানে বহুত নজনা কথা জানিব পাৰে আৰু মোৰ এক্সপিৰিয়েঞ্চো যাতে পাৰে। সেইটো কাৰণে মই খুলিলোঁ এইটো চেনেল। তো আশা কৰোঁ সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু মোৰ কথাৰ এক্টিভিটিছ বা মোৰ কথা আপোনালোকক ফাৰ্ষ্ট টাইম ইণ্টাৰেষ্টিং নালাগিব পাৰে, কাৰণ মই ফাৰ্ষ্ট টাইম মানে কেমেৰাৰ সন্মুখত মানে কথা কৈ আছোঁ আপোনালোকৰ লগত। চ' আপোনালোকে হয়তো বুজিব পাৰিছে মানে মোৰ মেইন প্ৰব্লেমটো। তো গাইজ আপোনালোকৰ ওচৰত মোৰ এটা ৰিকুৱেষ্ট, মানে ফাৰ্ষ্ট টাইম হয়তো বেছি ভিউজ নাহিব পাৰে, হয়তো 50 পৰা 100 ভিউজ মোটামুটি আহিব পাৰে মই জনামতে। তো আপোনালোকে যোনে মোৰ ভিডিঅ' চাই আছে বা চাইছে বা চাব, আপোনালোকক কৈছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। লাইক কমেণ্ট শ্বেয়াৰো কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব। তো গাইজ আজি বেছি নকওঁ, হয়তো আপোনালোকক বৰিং লাগিব পাৰে। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অলপ টেপ কৰি দি ন'টিফিকেশ্যন বেলটো অল কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকে। তো আজিলৈ ইমানেই। জয় অসম, বন্দে মাতৰম, বাই।